ৰাইজৰ আশীৰ্বাদত ৰ'ড ৰলাৰৰ ছবিত বাউখুংৰি সমষ্টিৰ পৰা মই পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এই যুদ্ধখনত যুঁজিবৰ কাৰণে মই অৱতীৰ্ণ হৈছোঁ। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে আজি মই অতিকৈ সুখী অনুভৱ কৰিছোঁ যে ব্যক্তিগত হিচাপে মই এই সমষ্টিটোৰ উন্নয়ন আৰু প্ৰগতিৰ কাৰণে যি দেখা সপোন বা অসমৰ বিধানসভাত গৈ এই সমষ্টিৰ বাবে বলিষ্ঠ কণ্ঠেৰে সিংহ আৱাজেৰে মই যি এই সমষ্টিৰ উন্নয়নৰ কাৰণে মাত মাতিম বুলি যি সপোন দেখিছোঁ, সেই সপোনক আজি যে ৰাইজে সহযোগ কৰি দিঠকত পৰিণত কৰিবৰ কাৰণে সহায় সহযোগিতা কৰিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আজি এই কোকৰাঝাৰ জিলাৰ মাগুৰমাৰীৰ গাঁৱৰ নিকটৱৰ্তী বাগিচা গাঁৱত অৱস্থিত আমি এক ইলেকশ্যন মেনেজমেণ্ট অফিচ, নিৰ্দলীয় প্ৰাৰ্থী যিহেতু মই, ৰাইজৰ দ্বাৰাই সমৰ্পিত, ৰাইজৰ দ্বাৰাই সমৰ্থিত, তো গতিকে ৰাইজৰ সহযোগত ৰাইজৰ বাবে এটা মূল কেন্দ্ৰ হিচাপে ইলেকশ্যন মেনেজমেণ্ট অফিচ আজি কোকৰাঝাৰ বাগিচা গাঁৱত আজি আমি উদ্বোধনী কৰিলোঁ। সকলো ধৰ্ম নিৰ্বিশেষে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাইজে ইয়াতে আহিছে। আপোনালোকে দেখিছে ইয়াতে ধৰ্মীয় সংখ্যালঘু ৰাইজ আছে, ইয়াতে মুছলমান ভাইসকল আছে, ইয়াতে বড়ো ভাইসকল আছে, ইয়াতে কোচ ৰাজবংশী ৰাইজ আছে। তো সকলোৱে, কোনো এটা ব্যক্তি কেতিয়াও এটা জনগোষ্ঠীয় প্ৰাৰ্থীয়ে কেতিয়াও নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়যুক্ত হ'ব নোৱাৰে। কোনোবাই যদি কয় মই মুছলমান হিচাপে জয়যুক্ত হ'ম, তেওঁ ইলেকশ্যন জিকিব নোৱাৰে। কোনোবাই যদি কয় মই ৰাজবংশী প্ৰাৰ্থী হিচাপে মোক ভোট দিব লাগে, তেওঁ জয়যুক্ত হ'ব নোৱাৰে। তেনেধৰণেই আমি সকলোকে একে সৰ্বধৰ্ম সমভাৱ, সকলো ধৰ্মকে একেভাৱে ভাবি সকলো জনগোষ্ঠীকে একেলগে লৈ ৰাজবংশী বড়ো মুছলিম বঙালী সকলোৱে আমি একেলগে লৈ আজি এই ইলেকশ্যন মেনেজমেণ্ট কমিটিয়ে আজি গঠন কৰা হ'ল, অফিচ উদ্বোধন কৰা হ'ল। আৰু আপোনালোককো মিডিয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে কভাৰেজৰ কাৰণে আহিছে। দ্বিতীয়তে মই পুনৰ এবাৰ আজি কৈছোঁ যে মই এইবাৰ নিৰ্বাচনত কোনো এগৰাকী পাৰ্টিৰ বিৰুদ্ধে মই অৱতীৰ্ণ হোৱা নাই। মই UPPLৰ এগেইনষ্টত নিৰ্বাচন খেলা নাই, মই BPFৰ এগেইনষ্টত নিৰ্বাচন খেলা নাই, মই কংগ্ৰেছৰ এগেইনষ্টতো নিৰ্বাচন খেলা নাই। কিন্তু মই নিৰ্বাচন খেলিছোঁ কিছুমান কেণ্ডিডেটৰ বিৰুদ্ধে। যেনেকুৱা আজি চাওক, BPFৰ প্ৰাৰ্থী যিগৰাকী ৰূপম ৰয়, BPF দলটো ভাল, BPFৰ যিমানবোৰ ভোটাৰ আছে তেওঁলোকে BTCত BPF দলৰ চৰকাৰ গঠন কৰিছে, ভাল কথা। কিন্তু আজি যিগৰাকী ৰূপম ৰয়, তেওঁ BTCৰ বাহিৰৰ পৰা আহি BTCৰ ভিতৰৰ সমষ্টিৰে নহয়, তেওঁ বঙাইগাঁও জিলাৰ পৰা আহি বাউখুংৰি সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ বিচাৰিছে। কেইদিন পিছত আজমল চাহাবেও আহি ইয়াত ইলেকশ্যন খেলিব বিচাৰিব। ইয়াৰ মুছলমান মানুহে কি হ'ব যদি কালি আজমল চাহাবে আহি পৰ্বতজোৰাত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰে? কেইদিন পিছত গোৱালপাৰাৰ কোনোবা কোচ ৰাজবংশী আহি নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিব পৰ্বতজোৰা বিজনী বা গোসাইগাঁৱত, তেতিয়া ইয়াৰ কোচ ৰাজবংশী মানুহৰ কি হ'ব? বাউখুংৰি সমষ্টিত নেতাৰ ইমানেই অভাৱ নেকি যে বাউখুংৰি সমষ্টিত আজি আমি বেলেগৰ পৰা চালানী মাল আনি ইয়াতে সোমাব লগা হৈছে? বাউখুংৰি সমষ্টিত কি কোনো মুছলমান নেতা নাই নেকি? বাউখুংৰি সমষ্টিত কোনো বড়ো জনগোষ্ঠীয় নেতা নাই নেকি? বাউখুংৰি সমষ্টিত কি কোনোবা ৰাজবংশী নেতা নাই নেকি যে বেলেগৰ পৰা BTCৰ বাহিৰৰ পৰা আমি প্ৰাৰ্থী এটাক চালানী মাল দৰে ইয়াতে আনি আমি আমাক যাতে তেওঁ আহি শাসন কৰিব পাৰে, আমি তাক ৰাজগাদীখন এৰি দিব লাগে? তেওঁ এই সমাজত কি অৱদান আছে? ৰূপম ৰয়ৰ বড়ো জনগোষ্ঠীয় সমাজত বা BTCত বা মুছলমান বা ৰাজবংশী যোনে যি জাতিয়ে নহওক, প্ৰত্যেকটো জাতিৰ প্ৰতি তেওঁৰ কি অৱদান আছে? আৰু দ্বিতীয় কথা, প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়নী, তেখেতে UPPL দলৰ প্ৰাৰ্থী, মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এগৰাকী মহিলা, আমি মহিলা মানুহক সদায় লক্ষ্মীৰ অৱতাৰ বুলি মানো। প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়নীলৈকে মোৰ শুভেচ্ছা থাকিল। কিন্তু মই জানো যে ৰাইজে প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়নীক ভোটদান নকৰে, কাৰণ BTCত এতিয়া UPPL দল বিৰোধী হিচাপে আছে। আৰু প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়নীক যদি ভোটদান কৰে, এই অঞ্চলৰ যিটো উন্নতি বা উন্নয়ন হ'ব লাগে, বিৰোধী দল হৈ তেওঁ উন্নতি কৰিব নোৱাৰিব। আৰু অৱশেষত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে, মই সুবিধাবাদী মানুহ, ইয়াত বেয়া পাই লাভ নাই। অঞ্চলটোৰ ভালৰ কাৰণে মই নিৰ্দলীয় হৈ জয়যুক্ত হ'লে যোন দলে চৰকাৰ গঠন কৰিব সেই দলতে মই যোগদান কৰিম। আৰু অঞ্চলটোৰ উন্নতিৰ হকে মই অসম বিধানসভা সভাত কিমান গুৰুত্ব সহকাৰে বা বলিষ্ঠ কণ্ঠেৰে ইয়াৰ ৰাইজৰ উন্নতি সমবিকাশ উন্নয়নৰ কাৰণে মাত মাতিব লাগে মই প্ৰচেষ্টা কৰিম। আৰু মই বিজয়ী হ'লে যোন দলৰ চৰকাৰ গঠন কৰে সেই দলতে যোগদান কৰিম। মই সুবিধাবাদী মানুহ, ইয়াত বেয়া পাই একো লাভ নাই, ৰাইজৰ কাৰণে মই সুবিধাবাদী। ধন্যবাদ।